নমস্কাৰ বন্ধু বান্ধৱীসকল মই সংগীতা মোৰ চেনেল টেষ্ট লাইফ অফ সংগীতালৈ আপোনালোকক স্বাগতম জনালো আজি আসলতে মই মোৰ এটা খুব ভাল খবৰ আছে হেতু খবৰে মই আপোনালোকৰ লগত শেয়াৰ কৰোঁ বুলি ভাবিলো তাকে মই আপোনালোকক মানে কিনো মোৰ ভাল খবৰ আছে তাকে জনাও আহক আসলতে মই এটা কুকিং কম্পিটিশনত মই পাৰ্টিসিপেট কৰিছিলো আৰু মানে গোটেই অল আসামৰ ভিতৰত হৈছিল এটো উজনি নামনি মধ্য অসম তাৰপৰা কেবাগৰাকীও প্ৰতিযোগী আছিলে প্ৰতিযোগিতাটো আপোনাৰ থলুৱা খাদ্যৰ আছিলে এইখন সাৰ্টিফিকেট হয় তাৰ মই আপোনালোকক ফটোখন ওচৰবা দি দিম এইখন হৈছে বৰহমথুৰি সামাজিক সাংস্কৃতিক আৰু উন্নয়ন সংস্থা ইয়াতে মই এখন অনলাইন যোগে এখন থলুৱা খাদ্য ৰন্ধন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো তাতে মই দ্বিতীয় পুৰস্কাৰ পাইছো খুব ভাল লাগিছে এটো পোৱাৰ কাৰণে আৰু মই এটো ট্ৰফি পাইছো দেখিছেনে বিৰাতে ভাল লাগিছে মই হেকাৰণে ভাবিলো আপোনালোকৰ লগত এইখিনি কথা শেয়াৰ কৰো এটো পাইছো আৰু পাইছো লগতে মই এটো মেডেল দেখিছেনে খুব ভাল লাগিছে আসলতে এইখিনি পাই পেলাই আৰু মই এই অনলাইন প্ৰতিযোগিতাটোৰ খবৰ আসলতে মোৰ বা এগৰাকী মোক দিছিলে তেওঁৰ নাম হৈছে হেউজি বৰাবা আৰু তেওঁক মই একদম মানে মোৰ অন্তৰৰ পৰা মানে তেওঁক মই মানে বহুত ধন্যবাদ দিছো বা হেউজি বা আপোনাক মই আপুনি হোৱাহলে চাগে মই এখন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিলোহেঁতেন আৰু তাত চাগে মই মানে দ্বিতীয় পুৰস্কাৰটো তেতিয়া নাপালোহেঁতেন আপুনি কোৱাৰ কাৰণে মই এখানি কৰিলো আৰু খুব ভাল লাগিছে সেইকাৰণে হেউজি বা আপোনাক অশেষ ধন্যবাদ খুব ভাল লাগিছে বা আপুনি মোক এনেকৈ আগুৱাই লৈ যোৱাৰ বাবে আপুনি অকমান কিবা এটা ক'ব মোৰ ভিউৱাৰ্ছসকলৰ কাৰণে তেওঁলোকেও ভাল পাব আপোনাক চাবলৈ পালে থেংক ইউ সংগীতা তুমি দ্বিতীয় পুৰস্কাৰটো পোৱাৰ বাবে মই বহুত আনন্দিত বহুত সুখী হৈছোঁ ইমান ভাল লাগিছে নহয় ক'বলৈ ভাষা নাই যিহেতু তুমি ইমান সুন্দৰ খাদ্য বনোৱা সেইবাবে তুমি আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা জীৱনত বহুত আগুৱাই যোৱা মই তোমাৰ লগত সদায় আছোঁ সংগীতা ভিউৱাৰ্ছ আপোনালোকে জানেনে সংগীতাই সুন্দৰ খাদ্য বনোৱাৰ উপৰিও কেকো বহুত সুন্দৰ বনায় যিসকল ভিউৱাৰ্ছে সংগীতাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সেইসকললৈ মই বহুত ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু সংগীতাৰ সুন্দৰ ভিডিঅ'বোৰ চাওক শেষত সংগীতা তোমালৈ মোৰ অপুৰন্ত মৰম আৰু শুভেচ্ছা আশীৰ্বাদ থাকিল থেংক ইউ কল্পনা মহন্ত তেওঁক সভানেত্ৰী তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ তাৰপিছতে জ্যোতিমালা শইকীয়া তেওঁ আহ্বায়িকা তেওঁকো অশেষ ধন্যবাদ জনাইছোঁ আৰু মনিকা বৰা সম্পাদিকা তেওঁকো বহুত ধন্যবাদ জনাইছোঁ সকলোকে আন্তৰিক ধন্যবাদ জনালোঁ খুব ভাল লাগিলে এনে এটা অনুষ্ঠানত মানে মই পাৰ্টিসিপেট কৰিব পৰাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ ঠিক আছে আজিলৈ আহোঁ ধন্যবাদ